নমস্কাৰ সকলোকে এম লাইব্ৰেৰী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিব লৈছোঁ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বুৰঞ্জী ৫ নং অধ্যায়ৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্ন, বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ পুষ্য বৰ্মন। ২ নম্বৰ প্ৰশ্ন, ৰাজতৰংগিনী কোনে ৰচনা কৰিছিল? উত্তৰ কলহন। মেঘবাহন কোন আছিল আৰু তেওঁ কাক বিয়া কৰাইছিল? উত্তৰ মেঘবাহন কাশ্মীৰৰ ৰজা আছিল। তেওঁ বৰ্মন বংশৰ ৰজা বলবৰ্মনৰ জীয়ৰী অমৃতপ্ৰভাক বিয়া কৰাইছিল। ৪ নম্বৰ প্ৰশ্ন, অমৃতপ্ৰভাই কাশ্মীৰত নিৰ্মাণ কৰোৱা বৌদ্ধ বিহাৰটোৰ নাম কি? উত্তৰ অমৃত ভৱন। ভাস্কৰ বৰ্মনে কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিল? উত্তৰ ৫৯৪ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ। ৬ নম্বৰ প্ৰশ্ন, বৰ্মন বংশৰ শেষ ৰজা কোন আছিল? উত্তৰ ভাস্কৰ বৰ্মন। ভাস্কৰাব্দ বা কামৰূপী চন বুলিলে কি বুজা? উত্তৰ ৫৯৪ খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মন ৰজা হৈ এটা নতুন চনৰ প্ৰচলন কৰিছিল। তাকেই ভাস্কৰাব্দ বা কামৰূপী চন বোলা হয়। ৮ নম্বৰ প্ৰশ্ন, ভাস্কৰ বৰ্মনৰ সমসাময়িক গৌড় ৰজাজনৰ নাম লিখা। উত্তৰ শশাংক। শশাংকৰ ৰাজধানীখনৰ নাম আছিল কৰ্ণসুবৰ্ণ। ৯ নম্বৰ প্ৰশ্ন, ভাস্কৰ বৰ্মনে কাৰ লগত মিত্ৰতা কৰিছিল? উত্তৰ থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ লগত। ১০ নম্বৰ প্ৰশ্ন, ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম লিখা। উত্তৰ হিউৱেন চাং। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।